নমস্কাৰ এতিয়া আপোনালোকে চাই আছে টক্স টাইম আসাম ইউটিউব চেনেল আজি দিনটো ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সংগ্ৰহ কৰা হৈছে আৰু এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি আমাক উৎসাহিত কৰিব দৰ্শকসকল আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে জেলৰ পৰা ওলাই পুনৰ বিস্ফোৰণ ঘটালে শ্ৰীমান আলীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰিলে এই অভিযোগ জেলৰ পৰা ওলাই পুনৰ বিস্ফোৰণ ঘটালে শ্ৰীমান আলীয়ে পূৰ্বৰ নিজৰ স্থিতিত এতিয়া অটল বিধায়কজন ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য শ্ৰীমান আলীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন নকৰাৰ অভিযোগ শ্ৰীমান আলীৰ শ্ৰীমান আলীয়ে কয় যে অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ সৰ্বস্ত কৰিছে এইখন চৰকাৰে জেলৰ তিক্ত অভিজ্ঞতাৰ বিষয়েও মন্তব্য কৰে বাগবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে জেলত থকাৰ সময়ত কংগ্ৰেছৰ পৰা কোনো ধৰণৰ সহায় নোপোৱা বুলি মত প্ৰকাশ কৰে নিলম্বিত বিধায়কজনে দৰ্শকসকল আজিৰ দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ লগত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে গুৱাহাটী আৰক্ষীয়ে আমাৰ হাতত আহি পৰা খবৰ অনুসৰি যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্তৰ গ্ৰেপ্তাৰ গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ সুশান্ত শৰ্মা নামৰ যুৱকজন ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ পৰা যোৰহাট আৰক্ষীয়ে চমজি লৈছে সুশান্তক দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হ'লগৈ 15জন আজিৰ দিনটোৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছত সুৰ সলালে বিধায়ক আমিনুল ইছলামে ক'লে মই কিতাপ পঢ়িহে কৈছিলোঁ সেই কথা আমাৰ হাতত অহা খবৰ অনুসৰি মুখ্যমন্ত্ৰীৰ সতৰ্কবাণীৰ পিছত সুৰ সলালে ধিঙৰ বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত আমিনুল ইছলামে কয় কিতাপ পঢ়ি কোৱাৰ কথাৰ বাবে মই কিদৰে জগৰীয়া হ'ম কিতাপৰ লেখক প্ৰকাশক আৰু সেই কিতাপ ঘৰত নীৰৱে পঢ়াজন দায়ী নহয় দায়ী হয় কোৱাজনহে আৰু লগতে বিধায়কজনে কয় অসম সাহিত্য সভাই প্ৰকাশ কৰা ডক্টৰ মহেশ্বৰ নেগুৰ কিতাপ পঢ়ি কৈছিলোঁ সেই কথা মই কিতাপ পঢ়িহে কৈছিলোঁ গতিকে মই কেনেকৈ ভুল হ'ম ভুল হ'ব অসম সাহিত্য সভাই ক'লে আমিনুল ইছলামে এই কথাখিনি কোৱাৰ বাবে যদি জেললৈ যাবলৈ সাজু বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে তেওঁৰ মন্তব্যক বিতৰ্কিত কৰা হৈছে বুলি উল্লেখ কৰে আমিনুল ইছলামে তেওঁ কয় এতিয়া বাক স্বাধীনতা নোহোৱা হৈছে অসমত কথা ক'লেই জগৰ লাগে উল্লেখযোগ্য যে যোৱা শনিবাৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে অসমৰ আধ্যাত্মিক স্থল শক্তিপীঠৰ অন্যতম মা কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেবে দান কৰা বুলি মন্তব্য কৰিছিল আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে নাগালেণ্ডত সংঘটিত হৈ যোৱা ঘটনাক লৈ সংবাদমেল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইৰ নগা জনতাক সেনাই গুলীয়াই মৰা ঘটনাত তীব্ৰ গৰিহণা দিয়ে সংগঠনটোৱে সামৰিক বাহিনীৰ বিশেষ আইনখন আৰ্মিড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট বাতিলৰ দাবী জনাই AJYCPৰ সম্পাদক চাংমাই উল্লেখযোগ্য যে বুধবাৰে এই আইনৰ বিৰোধিতাৰে কলা বেজ পৰিধান কৰি AJYCPয়ে ৰাজ্যৰ সকলো জিলা মহকুমাৰ পৰ্যায়ত আন্দোলনত বহিব সংগঠনটো দিনৰ 11 বজাৰ পৰা আন্দোলনত বহিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু লগতে NSCN খাপলাৰ বাদে সকলো সশস্ত্ৰ সংগঠনে যুদ্ধ বিৰতি ঘোষণা কৰিছে নাগালেণ্ডত কোনো সংগঠনে এনেধৰণৰ হত্যা কৰা নাছিল যিদৰে নগা লোকক সেনাই হত্যা কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ লোকক কিয় এনেধৰণে হত্যা কৰা হয় বুলি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন কৰে চাংমাই আৰু লগতে তেওঁ কয় যে নগা লোকৰ সৈতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে দমনমূলক নীতিৰে কোনো সমস্যা সমাধান কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ এটা দুটা বিদ্ৰোহী সংগঠনৰ লগত শান্তি চুক্তি হ'লে সকলো সমাধান নহয় বুলি মত প্ৰকাশ কৰে লগতে চাংমাই আৰু কয় যে নাগালেণ্ডত চৰকাৰৰ পৰা অসমে বহু শিকিব লগা আছে ভুলক ভুল বুলি ক'ব পৰা ক্ষমতা অসমৰ নেতাৰো থাকিব লাগিব এই কলা আইন বাতিলৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীক জনাব লাগে বুলি দাবী পলাশ চাংমাইৰ দৰ্শকসকল আজিৰ দিনটোৰ আন এটা খবৰ লৈ আহিছোঁ হুছেইত পুনৰ দপদপকৈ জ্বলি চাইহল বিদ্যালয় বা দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ দৰ্শকসকল হুছেইত জাতীয় বিদ্যালয়ৰ প্ৰাংগণত থকা বিদ্যালয়ৰ বিদ্যাৰ্থী অনা নিয়া কৰা এখন বাহন ভস্মীভূত হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ বাহনখনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰি জ্বলাই দিয়া সন্দেহ কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই আদৰ্শ নগৰস্থিত বিদ্যালয়খনৰ চৌহদত সংঘটিত হোৱা এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আমি জানিব পৰা মতে দুৰ্বৃত্তই অগ্নিসংযোগ কৰি গাড়ীখন জ্বলাই দিয়াৰ উপৰি বিদ্যালয়ৰ অন্যান্য সামগ্ৰীৰো ক্ষতিসাধন কৰিছে ভস্মীভূত হোৱা বাহনখন নম্বৰবিহীন টাটা মেজিক বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়াৰ লগতে ঘটনা সংক্ৰান্তত গোচৰ তৰাত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে
আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো লৈছোঁ ৰাজ্যৰ পুনৰ কৰোণা সংক্ৰমণৰ বৃদ্ধি শিলচৰ মেডিকেল কলেজৰ অধীক্ষকসহ 5গৰাকী চিকিৎসক কোভিডত আক্ৰান্ত আমাৰ হাতত আহি পৰা তথ্য অনুসৰি শিলচৰ মেডিকেল কলেজত কৰোণাৰ প্ৰকোপ কলেজখনৰ 5জনকৈ চিকিৎসকৰ দেহত কৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত কলেজৰ চৌহদৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত চাঞ্চল্য বিৰাজ কৰিছে জানিব পৰা মতে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাক্তৰ অভিজিত স্বামী আৰু আন 4জন চিকিৎসক কোভিডত আক্ৰান্ত হৈছে কোভিডত আক্ৰান্ত হোৱা চিকিৎসক কেইজন হ'ল ডাক্তৰ ঋতুৰাজ ঠাকুৰীয়া ডাক্তৰ প্ৰদীপ চৌধুৰী ডাক্তৰ পবিত্ৰ বৰুৱা আৰু ডাক্তৰ অজিত দে আৰু ইয়াৰ ঋতুৰাজ আৰু অজিত চিকিৎসক দুজন হস্পিটেলখনৰ কোভিড ৱাৰ্ডত ৰখা হৈছে আৰু আন 3জনক হোম আইচোলেশ্যনত ৰখা হৈছে চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগত কৰ্মৰত আছিল চিকিৎসকসকল মহাবিদ্যালয়খনৰ 5জন চিকিৎসকৰ দেহত একেলগে কৰোণা ভাইৰাছ ধৰা পৰাৰ পাছত এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে ইফালে আটাইকেইজনৰ নমুনা অমিক্ৰণ পৰীক্ষাৰ কাৰণে পঠোৱা হৈছে দৰ্শকসকল পৰৱৰ্তী খবৰ লৈ আহিছোঁ অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে নগাঁও আৰক্ষীয়ে সোমবাৰে জিলাখনৰ এটা আৰক্ষীৰ দলে নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অভিযান চলাই নাৰীদেহ ব্যৱসায়ৰ এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা এখন ধাবাত আৰক্ষীৰ দলটোৱে অভিযান চলাই 4গৰাকী যুৱতী মহিলাসহ মুঠ 9গৰাকী লোকক গ্ৰেপ্তাৰ কৰে জিলাখনৰ বৰঘাটৰ সমীপতৰ জুইখাল নামৰ এখন ধাবাত দীৰ্ঘদিনৰ পৰা এটা দুষ্ট চক্ৰ অসামাজিক কাৰ্যকলাপৰ বেহা চলাই আছিল এই কথা জানিব পাৰি নগাঁও আৰক্ষীৰ দলটোৱে সোমবাৰে নিশা অভিযান চলাই ধাবাখনৰ পৰা অসংযত অৱস্থাত 9গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰে টুইটযোগে এই কথা জনায় নগাঁও আৰক্ষী উল্লেখযোগ্য যে বিগত কিছুদিনত বহুতো নাৰী দেহ ব্যৱসায়ী চক্ৰৰ ঘাটিত উৎখাত হোৱাত ঘটনাই এই কথাকে সূচায় যে ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে অসামাজিক কাৰ্যকলাপ দৰ্শকসকল আজি দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে অমিক্ৰণ সংক্ৰমণৰ সময়তে ভাৰতীয় চিকিৎসা বিজ্ঞান সন্থাই ভাৰতত তৃতীয় কোভিড ঢৌৰ সম্ভাৱনা সম্পৰ্কে মত ব্যক্ত কৰিছে ভাৰতবৰ্ষই পুনৰ সাধাৰণ অৱস্থালৈ ঘূৰি যাবলৈ ধৰাৰ সময়তে অমিক্ৰণৰ সংক্ৰমণৰ দুখজনক যদিহে এতিয়াই আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰোঁ তেন্তে আমি এটা বৃহৎ তৃতীয় ঢৌৰ সন্মুখীন হ'ব লাগিব ভাৰতীয় চিকিৎসা বিজ্ঞান সন্থাই এইদৰে কয় ইপিনে ভাৰতবৰ্ষই যদিহে একানপতীয়াকৈ ভেকচিন অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেন্তে নিশ্চিন্তভাৱে অমিক্ৰণ সংক্ৰমণৰ ফলত সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিব বুলি ভাৰতীয় চিকিৎসা বিজ্ঞান সন্থাই কয় উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাত ধৰা পৰা কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ সংক্ৰমণ ভাৰততো ধৰা পৰিছে ভাৰতত বৰ্তমানলৈকে 20গৰাকীতকৈও অধিক বিদেশৰ পৰা উভতি অহা লোকৰ শৰীৰত অমিক্ৰণ ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছে